हेलो ভিউয়াৰ্স ওয়েলকাম ব্যাক টু মাই চেনেল। আজি মই আপোনালোকক দেখাম অসমীয়া গহনা কেনেদৰে ঘৰতে বনাব পাৰি। এতিয়া অসমীয়া গহনা বনাবৰ কাৰণে আমাক কি বস্তুৰ দৰকাৰ হ'ব হেয়া প্ৰথমে আমি আহকচোন চাই লওঁ। প্ৰথমে লাগিব আমাক এটা মালদিত। এইটো হৈছে মালদিতটো মই আপোনালোকক দেখাই দিছো আৰু লগত লাগিব এটা পাউডাৰ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে আৰু লগত লাগিব এডাল ব্ৰাছ কালাৰ কৰিবৰ কাৰণে ব্ৰাছ এডাল লাগিব। তাৰ পিছত লাগিব ফেব্ৰিক কালাৰ গোল্ডেন কালাৰ ফেব্ৰিক কালাৰ এটা লাগিব। তাৰ পিছত লাগিব ষ্টোন লাগিব। মই ইয়াত ব্যৱহাৰ কৰিছো গ্ৰীন কালাৰ ষ্টোন আৰু লাগিব ৰেড কালাৰ ষ্টোন আৰু মই জুনবিৰ শেপ দিবৰ কাৰণে কাগজৰ শেপ এটা বনাই লৈছো যেহেতু মই জুনবিৰ বনাম। আৰু লাগিব মোক স্প্ৰিং এইডাল দোকানতে কিনিবলৈ পায় আৰু লাগিব ফেব্ৰিকল লাগিব। তাৰ পিছত লাগিব বাৰ্নিশ লাগিব। মই এইটো ফালি লৈছো। ইয়াত দুটা পেকেট থাকে। এই দুইটা পেকেট মিক্স কৰি মিহলাব লাগিব ভালদৰে কোমল নোহোৱালৈকে মিলাই থাকিব লাগিব। মই আপোনালোকক দেখাই দিছো। এয়া অলপ পাউডাৰ লৈ লৈছো যেহেতু আঠা ভাব আহে আঠাটো আঁতৰি যাবৰ কাৰণে পাউডাৰ লগত লৈ ল'ব লাগিব। এয়া মই আপোনালোকক দেখাই দিছো। এনেকৈ মঠি থাকিব আটা মঠাৰ দৰে মঠি থাকিব। এয়া পাউডাৰ হানি লৈ ল'ব। আপোনালোকে ভিডিওটো একদম প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়াহে আপোনালোকে গহনা প্ৰস্তুত কৰিব পাৰিব। মানে প্ৰচেছটো কেনেকুৱা ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চালেহে বুজি পাব আৰু নিজেও ঘৰতে বনাই চাব। বস্তুবিলাক আপোনালোকে মানে আপোনালোকৰ ওচৰৰ ষ্টৰতে কিনিবলৈ পাব। যিবিলাক ষ্টৰত মানে এই ফুল কিবা কাপোৰ মিটাৰ কাপোৰ এইবিলাক পায় নহয় সেইবিলাক দোকানতে এই বস্তুবিলাক পাব কিনিবৰ কাৰণে। এইটো মই মঠি আছো এতিয়ালৈকে খোৱা নাই। যেতিয়ালৈকে মানে নহব তেতিয়ালৈকে মঠিয়ে থাকিব লাগিব। এনেদৰে পাউডাৰ মিহলাই ল'ব লাগিব। আপোনালোকে মঠি থাকোতেই গম পাব পাউডাৰ কেতিয়া প্ৰয়োজন হয়। মানে যেতিয়া আঠা হৈ যাব তেতিয়া আপোনালোকে পাউডাৰ অকণমান লৈ ল'ব হাততে। এনেদৰে মঠি থাকিব। এইটো লাহে লাহে কোমল হৈছে। এতিয়া মই কাগজখনত এই জুনবিৰি থকা কাগজখনত জুনবিৰি শেপ থকা কাগজখনত এনেদৰে এইটো লগাই দিম। যেতিয়ালৈকে শীতল নহয় মিহি নহয় তেতিয়ালৈকে মই এনেকৈ লগাই থাকিম। এনেকৈ মিহি কৰি থাকিব লাগিব। চাইডৰবিলাকো মিহি কৰি থাকিব লাগিব। আঠা হৈ গ'লে পাউডাৰ অলপ ইয়াতে দি ল'ব পাৰিব। এয়া লাহে লাহে ধুনীয়া আকাৰ এটা লৈছে। প্ৰায় হৈছেগৈ। চাইডৰখিনি কৰি দিছোঁ। এতিয়া আমি ইয়াতে ওপৰৰ ফালে স্প্ৰিংটো লগাই দিম। মণিডালত লগাবৰ কাৰণে স্প্ৰিং এটা লাগিব। সেই স্প্ৰিংডাল আমি ইয়াতে ভৰাই দিম। প্ৰায় হৈ গৈছে। ইয়াত আমি স্প্ৰিংডাল মাজত ভৰাই দিম। এইডাল শুকোৱাৰ লগে লগে একদম টাইটকৈ লাগি ধৰিব। এতিয়া আমি এই শেপটো ৰ'দত শুকাবৰ কাৰণে দি দিম অলপ সময়। তাৰপিছতে আমি ইয়াত কালাৰ কৰিম। এইটো মই প্ৰথমে কালাৰ কৰিলোৱে দুবাৰ। এইটো মই 3 নম্বৰ বাৰ কালাৰ কৰোঁতে দেখাইছোঁ যিহেতু বাৰে বাৰে ভিডিঅ' কৰিবৰ কাৰণে অসুবিধা হৈ থাকে সেইটো কাৰণে মই একদম শেষৰবাৰহে আপোনালোকক দেখাইছোঁ। ইয়াত ধুনীয়াকৈ আপোনালোকে মিহিকৈ কালাৰটো কৰি দিব ব্ৰাছৰ সহায়ত। এয়া পিছফালটো কৰিব। পিছফালে যিহেতু কাগজখন ওলাই থাকে সেই কাগজখনো কালাৰটো কৰি দিব। এয়া শুকালে ইয়াত মই এতিয়া ষ্টন লগাই দিম। আঠাৰ সহায়ত ষ্টন লগাই দিম। দেখিছে আপোনালোকে ষ্টনবিলাক এনেকৈ ৰাউণ্ডকৈ লগাই দিব লাগিব। লাহে লাহেকৈ ধুনীয়াকৈ লগাই দিব। ছেকেণ্ড লাইনত মই গ্ৰীণ কালাৰ ষ্টনবিলাক লগাই দিম। এনেকৈ গোটেই ৰাউণ্ডটো গ্ৰীণ কালাৰ ষ্টনবিলাক লগাই দিব।
সেয়া লগোৱা হৈ গৈছে দেখিছে কিমান ধুনীয়াকৈ জিলিকিছে ষ্টনবিলাক এতিয়া মই মাজত ৰেড কালাৰ ষ্টনবিলাক এনেকৈ 4টা ষ্টন লগাই দিছোঁ এয়া দেখিছেনে লগোৱা হৈ গ'ল ইমান ধুনীয়া লাগিছে আপোনালোকেও এনেকুৱা গহনা ঘৰতে প্ৰস্তুত কৰিব পাৰিব আৰু ইয়াক বনাবলৈ যিবিলাক বস্তু লাগে সেইবিলাক আপোনালোকে এই ফুল মিটাৰ কাপোৰ এইবিলাক যিবোৰ দোকানত পায় সেই দোকানবিলাকতে এনেকুৱা বস্তুবিলাক পাব এতিয়া মই এটা পাত্ৰত বাৰ্নিছ ঢালি লৈছোঁ লকেটটো ইয়াত মই ডুবাই দিম এই বাৰ্নিছটো ডুবালে কি হয় এটা বেলেগ এটা শাইনিং আহি যায় দেখিলে এতিয়া এই লকেটটো মই ৰ'দত শুকাবৰ কাৰণে দিম যেতিয়ালৈকে নুশুকাই তেতিয়ালৈকে ৰ'দত থাকিব লাগিব এইয়া দেখিছে বাৰ্নিছটো দিয়াৰ পিছত এটা বেলেগ কালাৰ আহি গৈছে লকেটটোত এনেকুৱা আপোনালোকে গহনা ঘৰতে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব আৰু কেনেকুৱা হ'ল মোক কমেণ্টত জনাব এয়া দেখিছেনে মই এডাল তাঁৰ দি লৈছোঁ ইয়াত ধৰিবৰ সুবিধা হ'বৰ কাৰণে গহনা বনোৱাৰ প্ৰচেছটো আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মেইন কথাটো হ'ল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব যাতে মোৰ চেনেলটো আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি যায় এইয়া গহনা ৰেডি দেখিছে আপোনালোকে কি সুন্দৰ গহনা প্ৰস্তুত হৈ গ'ল কম সময়ৰ ভিতৰতে আজিলৈ আহোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই ভিউৱাৰ্ছ